গুড মৰ্নিং পুনৰবাৰ মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৱে ভাল, মোৰো এতিয়া বৰ্তমান ভালেই। আৰু আজি হৈছে বিশ্বকৰ্মা পূজা আৰু সকলোলৈকে মোৰ তৰফৰ পৰা আৰু চবলৈকে শুভেচ্ছা জনাইছোঁ বিশ্বকৰ্মা পূজা। আৰু সৰু সুৰাকৈ বিশ্বকৰ্মা পূজা অকণমান পালন কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া গা পা ধুই ৰেডি হ'লোঁ ৰাতিপুৱা, আৰু এতিয়া মই কৰি আছোঁ পায়স বনাই আছোঁ। এয়া পায়স বনাই আছোঁ আৰু ভাবিলোঁ আপোনালোককো দেখুৱাওঁ আমাৰ বিশ্বকৰ্মা পূজা কিদৰে পালন কৰা হয়। আৰু আমাৰ দেৱাংশে খাই আছে এয়া ৰাতিপুৱা চুজি, আৰু ফোন চাই চুজি খাই আছে। আৰু এইপিনে মই গোঁসাই ঘৰটো ধুনীয়াকৈ মচি কাচি ধুনীয়াকৈ চফা কৰি থৈছোঁ। আৰু মাৰ লগত দুজনী মানুহ আহিব, তেনেকৈ কৰিব লাগিব সৰু সুৰাকৈ। আৰু এইপিনে মই ধুনীয়াকৈ চফা তফা কৰি থৈছোঁ, আৰু আহি ইয়াতে পূজা ভাগ কৰা হ'ব। ধুনীয়াকৈ মই চাকি তাকি ধুই ৰেডি কৰি থৈছোঁ। আৰু এইয়া বিশ্বকৰ্মা এইখন পিছত লাহে লাহে যি কৰোঁ দেখুৱাই থাকিম। আৰু ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰি দিছোঁ, আৰু কি কৰিব পাৰোঁ দেখুৱাই থাকিম। আৰু আমাৰ দেৱাংশে ৰাতিপুৱা কি কৰিছে, এই তাৰ গাড়ীকেইখন এইখন আৰু এইখন ধুনীয়াকৈ ধুই এইখনততো মালা লগাই দিলে, মালা লগাই দিলে। আৰু সি যে বুজি পাইছে সেইটোৱে। আৰু এতিয়া মই বনাই আছোঁ ক্ষীৰ। এইপিনে যিহেতু মায়ে কৰিব নোৱাৰে, আপোনালোকক কোৱাই হয় না, মায়ে হাতখন ভাঙিলে আৰু বেণ্ডেজ প্লাষ্টাৰ কৰি থোৱা আছে, সেইকাৰণে চব কৰিবলগীয়া হৈছে। ক্ষীৰ নহ'লে মায়ে বনায় ৰাতিপুৱা, এতিয়া মই কৰিবলগীয়া হৈছে। আৰু সেয়া দেখুৱাই থাকিম যিমানখিনি পাৰোঁ। সকলোৱে বনাব জানেই ক্ষীৰ। এয়া মই ইয়াত চাউলখিনি দি দিয়া হ'ল, আৰু এইপিনে তেজপাত দি দিছোঁ। আৰু কাজুটো মই সেই মিক্সাৰত মিহি কৰি পেষ্ট বনাই দিছোঁ। গোটা গোটা হৈ থাকিলে কিছুমান মানুহে খাব নোৱাৰে, নহ'লে এনেকৈ মাহঁতৰ নিচিনা মানুহে দাঁত নথকা মানুহে খাবলৈও অসুবিধা পায়। আৰু এনেকৈ পেষ্ট বনাই দিব, খুব ভাল লাগে, আৰু টেষ্টটো বহুত বেলেগ আহে, আৰু ক্ষীৰৰ কালাৰটো বহুত বেলেগ কৰি পেলায়। আৰু এইপিনে মই বাটাৰ দিম ক্ষীৰত, যেতিয়া নমাব হ'ব তেতিয়া মই বাটাৰ দি দিম অলপ। এইপিনে পূজাৰ কাৰণে যি আগবঢ়াম এনেদৰে মই বাতিত আগবঢ়াই দিছোঁ। আৰু এইপিনে মই পায়স অলপ উলিয়াই ৰাখিছোঁ, আৰু চব যোগাৰ কৰি থোৱা আছে। এতিয়া আহিলেই হ'ল। পায়স বনাই ৰেডি হৈ গ'ল। এতিয়া মিঠাইও মিষ্টাৰে আনি পালেহি, আৰু মা ল'ব আহিব বুলি কৈছিলোঁ যে আহি পালেহি। গোঁসাই ঘৰলৈ গৈছে, আৰু চব যোগাৰ পাতি কৰা হৈ গ'ল। এয়া চব ক্ষীৰ আৰু কলটো থাকিলে কলটো আনিব গৈছে মিষ্টাৰ, তাৰপিছত হৈ যাব। আৰু এনেকৈ আমাৰ ঘৰত পতা হয়। আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে, আৰু শেষত জনাবলৈ লাগে আপোনালোকক কেনেকুৱা লাগিল। পূজা পতা হৈ গ'ল, আৰু মই খাবলৈ দি আছোঁ সকলোকে। আৰু এতিয়া কাম বন কৰি যাব লাগিব দেৱাংশৰ লগৰ এটা ঘৰলৈ, তাৰ আজি বাৰ্থডে আছে। এয়া আহি বহি আছোঁহি, আৰু ৰাস্তাটো ৰেকৰ্ডিং কৰা নহ'ল, একেবাৰে ইয়াতে দেখুৱাইছোঁহি। আৰু এনেদৰে বহি আছোঁ, আৰু কেক কাটিবৰ সময়তে মাতিলে যিহেতু, সেইকাৰণে অলপ লৰালৰিকৈ আহিবলগীয়া হ'ল। এইটো বাৰ্থডে বয় হয়, আৰু দেৱাংশৰ লগৰ। আৰু সেয়াই, আৰু চাই থাকক ভিডিঅ'টো। আৰু যোৱা
এইপিনে দেখিছেনে বাৰু আমাৰ দেৱাংশে পুৰা কেকত হামলা দি আছে বাৰ্থডে কাবাৰ আৰু খাইছে কোনোবাই আৰু ওপৰ ফুলবিলাক খুব খাই আছে এইপিনে খাই বৈ আজৰি হৈ বেছি টাইম নাথাকিলোঁ আৰু খোৱা বোৱাটো ইমান দেখুৱাই নাথাকিলোঁ যিহেতু ঘৰতো পূজা পাতিছিলে আৰু কাম বনবিলাক আছে আৰু আলহী আহিবলৈ আছে আৰু মায়ে যিহেতু নোৱাৰে সেইকাৰণে লৰালৰিকৈ গুচি আহিলোঁ আৰু দেৱাংশে পুৰা ফূৰ্তি কৰিলে আৰু সি বেলুন এটা লৈ আহিছে লগত খেলি খেলি আহি আছে সঁচাকৈ বহুত ভাল লাগিলে আৰু সি বহুত এনজয় কৰিলে আৰু এইপিনে লগৰকেইজনী আহি আছে ভিডিঅ' কৰি লগৰ আৰু তাৰপিছত আৰু লগৰ এজনী মানে মিষ্টাৰৰ গেৰেজ আছিলে তাতো খাই আহিলোঁ ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ পাহৰি থাকিলোঁ সেইকাৰণে ভিডিঅ' কৰা নহ'ল নক'বা দেৱাংশে খেলি খেলি আহিছে এতিয়া ঘৰলৈ গৈ আছোঁ আৰু ঘৰত গৈ কিবা দেখুৱাবলগীয়া থাকিলে দেখুৱাম লগৰকেইজনী আহি আছে পিছে পিছে আহি আছে সেইকেইটা বান্দৰ জম কৰি দিছোঁ ৰ'বা সেইকেইটা বান্দৰ এইকেইটা ফ্ৰেণ্ড দেৱাংশ এয়া আহি পালোহি আৰু ভিডিঅ'টো ইমানতে ভাবিছোঁ সামৰণি মাৰি দিওঁ আৰু চাই কেনেকুৱা পালে জনাব আৰু ভাল লাগিলে সঁচাকৈ আৰু দেৱাংশেটো বহুত ফূৰ্তি কৰিলে এইবিলাক বাৰ্থডে খাই কেনেকুৱা লাগিলে আকৌ লগৰ ঘৰত গৈ কেনেকুৱা লাগিলে কৈ দিয়ে মিঠা লাগিলে মিঠা বুলি কয় নি ভাল লাগিলে বুলি কয় আকৌ ভাল লাগিলে তাৰপিছত সিও বহুত ভাল পালে সেইকাৰণে আৰু যিমানখিনি পাওঁ দেখুৱালোঁ আৰু আজি যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব মোৰ চেনেলত যদি নতুনকৈ চাই আছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ তেন্তে অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম বাই বাই দিদি বাই বাই